নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোক সকলোকে, বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাসকলে বা সদস্য যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে, তেওঁলোকে যি 10,000 টকা পোৱাৰ খবৰ আছিলে, সেই খবৰটি অতি সবিস্তাৰে কেতিয়া পাব, ইয়াৰ কোনটো প্ৰচেছত আছে, সবিস্তাৰে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে গোটেই তথ্যখিনি জনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমেই এইটো কথা কৈ থওঁ যে যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোলৈ আহিছে, অৰ্থাৎ আমাৰ এই চেনেলটো ভিজিট কৰিছে, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি থৈ যাব আৰু ভাল পালে ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে এই আঁচনিখনৰ শুভাৰম্ভ হৈ গৈছে, অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিহালীত 1 এপ্ৰিল তাৰিখে এই আঁচনিখনৰ শুভাৰম্ভ কৰিছে আৰু তাতে প্ৰায় 23,000 মহিলাক এই চেক বিতৰণৰ জৰিয়তে এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছে। এতিয়া প্ৰশ্নটো হ'ল যে আমাক যিসকল মহিলাই এই আঁচনিখনৰ সুবিধা লাভ কৰিব পৰা নাই, অৰ্থাৎ তেওঁলোকে টকাখিনি তেওঁলোকৰ একাউণ্টত সোমোৱা নাই, তেওঁলোকৰ মনত হয়তো এইটো প্ৰশ্ন হ'ব যে আমি চেক পাম নে আমাৰ পইচাখিনি একাউণ্টত সোমাব। এইটো বিহালীত যিহেতু প্ৰথম এই মহিলাসকলক চেক বিতৰণ কৰা হৈছে, পিছৰ পৰ্যায়ত বাকী যিখিনি মহিলা ৰৈ গৈছে সেই সকলো মহিলাকে তেওঁলোকৰ একাউণ্টৰ জৰিয়তে এই ধনখিনি তেওঁলোকৰ একাউণ্টলৈ পঠিয়াই দিয়া হ'ব। কিন্তু ইয়াতে এটা সমস্যা আছে, যিসকল মহিলাৰ বেংক একাউণ্টটো, অৰ্থাৎ ছেভিংছ বেংক একাউণ্ট নাম্বাৰ, যিটো নাম্বাৰ নেকি তেওঁলোকে আবেদন কৰোঁতে, অৰ্থাৎ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে তেওঁলোকে একাউণ্ট নাম্বাৰটো দিছিলে, সেই একাউণ্ট নাম্বাৰটো যদি তেওঁলোকৰ বেংকত আধাৰ কাৰ্ডৰ সৈতে লিংক নাই, তেনে অৱস্থাত মহিলা আত্মসহায়ক গোটৰ মহিলাগৰাকীয়ে সেই ধনসমূহ লাভ কৰিব নোৱাৰিব, কিয়নো তেওঁৰ বেংক একাউণ্ট নাম্বাৰৰ সৈতে, অৰ্থাৎ ছেভিংছ বেংক একাউণ্ট নাম্বাৰটোৰ সৈতে তেওঁৰ যি আধাৰ নাম্বাৰ আছিলে, সেই আধাৰ নাম্বাৰটো লিংক নহ'লে এই টকাখিনি পোৱা নাযায়। গতিকে যিসকল মহিলাৰ একাউণ্টত টকাসমূহ সোমোৱা নাছিলে, বহুতে কমেণ্ট কৰি এই কথাটো কৈ আছিল যে কিয় সোমোৱা নাই পইচা, এনেকুৱা ধৰণৰ বহুত কমেণ্ট আহিছিলে। তেওঁলোকৰ কাৰণে এইটোৱেই মেছেজ যে তেওঁলোকে টকাখিনি পাব যদিহে তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক থাকে। ইয়াৰ পিছতে আহোঁ বিহালীৰ বাহিৰে বাকী ৰৈ যোৱা জিলাকেইখনৰ যিসকল মহিলা আছে, সেইসকল বহুতো মহিলাই হয়তো বৰ্তমান পৰ্যন্ত তেওঁলোকৰ 10,000 টকাটো সোমোৱা নাই। সেই মহিলাসকলৰ কি হ'ব? সেই মহিলাসকলৰ এটাই প্ৰশ্ন, আমি পইচাখিনি কেনেকৈ পাম, কেতিয়া পাম, একাউণ্টত পাম নে চেকৰ জৰিয়তে পাম? মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইদিনাই ঘোষণা কৰিছে যে তেওঁ এইটো আঁচনি অকল প্ৰথমতে বিহালীত শুভাৰম্ভণি কৰিছিলে, তাৰপিছত বাকী যিসমূহ জিলা ৰৈ গৈছে সেই জিলাসমূহত তেওঁ নিজে যাব আৰু নিজে গৈ উদ্বোধন কৰি তাতে চেকৰ জৰিয়তে ধনখিনি বিতৰণ কৰিব, আৰু যিসকল মহিলাই চেকৰ জৰিয়তে ধনখিনি পাবলৈ সক্ষম নহ'ব, তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকৰ একাউণ্টৰ জৰিয়তে ধনখিনি পাই যাব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক হ'ব লাগিব। এইখিনিতে যিসকল ব্যক্তিয়ে আমাৰ এই ভিডিঅ'টো চাই আছে, অৰ্থাৎ বিশেষকৈ নতুনকৈ অহা যিসকল মহিলা আছে নাইবা পুৰুষ আছে, সকলোকে এটা কথা জনাই থওঁ যে আমাৰ এই ডিজিটেল আছাম চেনেলটোৰ জৰিয়তে এটা ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে যে চৰকাৰী যিসমূহ আঁচনি আছে, এই সকলোবোৰ আঁচনিৰ খবৰ যাতে অসমৰ চুকে কোণে থকা সকলোবোৰ ৰাইজে পাব পাৰে, তাৰ কাৰণে আমাৰ চেনেলটোৰ জৰিয়তে বিভিন্ন নটিফিকেশ্যনসমূহ বা খবৰসমূহ আপোনালোকৰ মাজলৈ অতি সোনকালে দিবলৈ প্ৰয়াস কৰা হৈছে। গতিকে যিসকল নতুন ভিউৱাৰ্ছে আমাৰ এই ভিডিঅ'টো চাই আছে, তেওঁলোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰ্মেটিভ যেন অনুভৱ হয়, তেনেহ'লে ভিডিঅ'টো লাইক কৰি যোৱাৰ লগতে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত যদি শ্বেয়াৰ কৰি দিয়ে, আমি নথৈ আনন্দিত হ'ম আৰু দুগুণ উৎসাহেৰে আপোনালোকৰ মাজলৈ এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবৰ কাৰণে আমি দুগুণ উৎসাহেৰে কাম কৰি যাম।